ৰাজধানী দিল্লীত পুনৰ লোমহৰ্ষক হত্যাকাণ্ড। নৃশংসতাৰে মুছলমান প্ৰেমিকে হত্যা কৰিলে হিন্দু প্ৰেমিকাক। প্ৰেমিকাৰ শৰীৰৰ ৩৫টা টুকুৰা কৰিলে মুছলমান প্ৰেমিকে। যেন দেশৰ ৰাজধানী নহয়, অপৰাধ জগতৰ ৰাজধানীলৈ পৰিণত হৈছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ দিল্লী। দিল্লীত এটাৰ পিছত আন এটা সংঘটিত হোৱা অপৰাধে যেন স্বৰূপ উদঙাইছে কিমান নিৰাপত্তাহীনতাত ভুগিছে দিল্লীবাসী। দিল্লীত সংঘটিত হোৱা আন এক শিহৰণকাৰী হত্যাকাণ্ডই পুনৰ কঁপাই তুলিছে দেশ। সাধাৰণতে আপোনালোকে প্ৰেম কাহিনী বহুত দেখিছে, বহুত শুনিছে, কিন্তু আজি আপোনালোকক দেখুৱাম মুম্বাইত আৰম্ভ হোৱা এক প্ৰেম কাহিনীৰ দিল্লীত প্ৰেমিকাক নৃশংস হত্যাৰে জবনিকা হোৱা এক শিহৰণকাৰী ঘটনা। শেহতীয়াকৈ দিল্লী আৰক্ষীয়ে মাহৰলি থানাৰ অন্তৰ্গত অঞ্চলত সংঘটিত হোৱা আন এক হত্যাকাণ্ডৰ গোচৰ নিষ্পত্তি কৰিছে। হত্যাকাণ্ড সন্দৰ্ভত এজন যুৱকক আটক কৰিছে দিল্লী আৰক্ষীয়ে। শ্ৰদ্ধা নামৰ যুৱতীগৰাকীক হত্যা কৰাৰ অভিযোগতে দিল্লী আৰক্ষীয়ে আটক কৰিছে আফতাব নামৰ এজন যুৱকক। প্ৰাপ্ত খবৰ অনুসৰি হত্যাকাণ্ডৰ পূৰ্বে যুৱক যুৱতীহাল প্ৰেম সূত্ৰে আছিল লিভিং ৰিলেশ্যনত। আৰক্ষীৰ তথ্য অনুসৰি ৫ মাহ পূৰ্বে সংঘটিত হৈছিল এই হত্যাকাণ্ড। লম্পট প্ৰেমিক আফতাবে হত্যাকাণ্ড সন্দৰ্ভত দিয়া স্বীকাৰোক্তি শুনি চকু কপালত উঠিছিল দিল্লী আৰক্ষীৰ। প্ৰেমিক আফতাবে শ্ৰদ্ধাক হত্যা কৰিছিল। হত্যা কৰাৰ পিছত ৩৫ টুকুৰা কৰিছিল শ্ৰদ্ধাৰ শৰীৰ। ১৮ দিন পৰ্যন্ত ফ্ৰিজত থৈছিল মাংসপিণ্ডৰ টুকুৰা। প্ৰতিনিশাই মাংসপিণ্ডৰ টুকুৰা পেলাইছিল জংঘলত। ঘটনাৰ বিৱৰণী অনুসৰি মুম্বাইৰ এটা কল চেণ্টাৰত শ্ৰদ্ধা আৰু আফতাবৰ চিনাকি হৈছিল। এই চিনাকিয়ে পিছলৈ ৰূপ লৈছিল প্ৰেমৰ। কিন্তু আফতাব আৰু শ্ৰদ্ধাৰ এই সম্পৰ্কক ঘৰৰ মানুহে মানি লোৱা নাছিল। সেই দুয়ো মুম্বাইৰ পৰা গোপনে আহি দিল্লীত থাকিবলৈ লয়। দিল্লীলৈ অহাৰ পিছতো সামাজিক মাধ্যমত ঘৰৰ মানুহৰ সৈতে সম্পৰ্ক বৰ্তাই ৰাখিছিল শ্ৰদ্ধাই। কিন্তু কিছুদিনৰ পৰা জীয়ৰীৰ কোনো খা খবৰ নাপাই চিন্তিত হৈ পৰে পৰিয়ালৰ লোক। শ্ৰদ্ধাৰ পিতৃয়ে প্ৰথমে মুম্বাইত আৰু তাৰ পিছত দিল্লীলৈ আহে। দিল্লী আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰে জীয়ৰী হেৰুৱাৰ। পিতৃৰ অভিযোগৰ ভিত্তিত দিল্লী আৰক্ষীয়ে আটক কৰে প্ৰেমিক আফতাবক। অপৰাধী আফতাবে স্বীকাৰ কৰে হত্যা কৰাৰ কথা। শ্ৰদ্ধাই আফতাবক বিয়া পাতিবলৈ হেঁচা দিয়াৰ বাবেই দুয়োৰে মাজতেই সঘনাই সংঘটিত হৈছিল সংঘাতৰ। এই সংঘাতৰ পৰিণতিতেই মে' মাহত শ্ৰদ্ধাক নৃশংসতাৰে হত্যা কৰে আফতাবে। ১৮ দিন পৰ্যন্ত মাজনিশা আফতাবে মাংসৰ টুকুৰাবোৰ পেলাইছিল মহৰলিৰ জংঘলৰ মাজত। এই ঘটনা পোহৰলৈ অহাৰ পিছতেই সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। প্ৰশ্ন হৈছে, কেতিয়ালৈ হিন্দু যুৱতীক এটা বিশেষ সম্প্ৰদায়ৰ একাংশ যুৱকে এনেদৰে ধৰ্মান্তকৰণৰ বাবে বিয়াৰ বাবে জোৰ দিব আৰু উদ্দেশ্য সিদ্ধি নহ'লে এনেদৰে নৃশংসতাৰে হত্যা কৰিব? এয়া কেৱল এগৰাকী দুৰ্ভগীয়া শ্ৰদ্ধাৰ কাহিনী। হয়তো দেশৰ বিভিন্ন প্ৰান্তত এতিয়াও আছে আন বহু দুৰ্ভগীয়া শ্ৰদ্ধাৰ দৰে হিন্দু যুৱতী। নেশ্যনেল ডেস্ক ৰিপৰ্ট, কাৰেণ্ট আছাম।